নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল হেলথ এণ্ড ৱেলথ আগৰ যিটো টপিক কিডনিৰ ওপৰত মই আনিছিলোঁ যে কিডনি আমাৰ শৰীৰত কেনেকুৱা ৰোল প্লে কৰে সেই গোটেইখিনি আপোনালোকে বুজি পালে আৰু আজি যিটো টপিক সেই টপিকটো হৈছে যে কিডনি ডেমেজ কি কাৰণত হয় এটা আমি জানাটো খুব প্ৰয়োজন একচুয়ালি তো কথা হ'ল কিডনি ডেমেজ কি কাৰণত হয় সেইটো যদি আমি জানিব বিচাৰো তেনেহলে এই ভিডিওটো আপোনালোকে শেষলৈ চাব লাগিব আৰু আপোনালোকে খুব ভালকে বুজি পাব যে কিডনি বেয়া হোৱা কাৰণখিনি যেতিয়া আপুনি বুজি পাই যাব তাৰ পিছত আপোনালোকে সেই কাৰণবোৰ আপোনাৰ শৰীৰত নহবৰ কাৰণে কি কৰিব লাগিব কি কৰিব নালাগিব গোটেইখিনি আপোনালোকে বুজি পাব তো লেটস ষ্টাৰ্ট আৱাৰ টুডেজ টপিক কিডনি কি কাৰণত বেয়া হ'ব পাৰে প্ৰথম কথা হ'ল যে কাৰোবাৰ যদি ডায়াবেটিস হাই প্ৰেছাৰ আছে তেওঁলোক এই মোৰ ভিডিওটো চোৱাৰ পিছত আজিৰ পৰা সাৱধান হৈ যাওক যদি আপোনাৰ ডায়াবেটিস আছে আপোনালোকে কন্ট্ৰোল কৰাৰ কাৰণে চেষ্টা কৰিব ডায়াবেটিস মানে সুগাৰ যদি বহুত হাই হৈ থাকে এটা সময়ত আপোনাৰ কিডনিটো বেয়া হৈ যাব পাৰে কিডনিৰ যিবিলাক নেফ্ৰনছ আছে সেইবোৰ বেয়া হৈ যাব পাৰে তো সুগাৰটো আপোনালোকে যিমান পাৰে মেইনটেইন কৰিব বিলো 150 যিমান পাৰে মেইনটেইন কৰক যাতে ডায়াবেটিস কেতিয়াও আপোনালোকৰ কিডনি ডিজিজ বা কিডনি বেয়া হোৱাৰ কাৰণ যাতে হৈ নপৰে ঠিক সেইদৰে আপোনাৰ যদি হাই প্ৰেছাৰ আছে তেনেহলে হেতু মেইনটেইন কৰাৰ চেষ্টা কৰিব আমি বহুতে দেখিছো আমাৰ গাঁও অঞ্চলত চহৰ অঞ্চলতো আমি দেখো যে বয়স যদি কম হয় তো সেইজনৰ যদি প্ৰেছাৰটো হাই থাকে বলে সৰু লৰা বা সৰু ছোৱালীৰ কাৰণে আমি একো দৰব দিব নালাগে বা তেওঁক আমি প্ৰেছাৰ থাকিলো আমি হেতু এটা সাইডত ৰাখি থৈ দিও বা আমি ফিজিক্যাল লেবাৰ কৰাও কিন্তু এটা বস্তু সাৱধান হৈ থাকিব যদি আপোনাৰ হাই প্ৰেছাৰ সৰুতে হৈছে বা সৰু পৰা আছে তেনেহলে ডক্টৰৰ পৰামৰ্শ ল'ব এই কাৰণে ল'ব হাই প্ৰেছাৰ ইজ অলসো ওয়ান অফ দা কজ অফ ড্যামেজ অফ কিডনি ডিজিজ হোৱাৰ এটা মেইন কাৰণ হাই প্ৰেছাৰ আমি যদি চাও লিটাৰেচাৰত 3 ভাগৰ 2 ভাগ মানুহৰ যে কিডনি ড্যামেজ হয় হেতু কাৰণ অনলি হাই প্ৰেছাৰ এণ্ড ডায়াবেটিস সাৱধান হৈ যাওক আজিৰ পৰা যদি আপোনাৰ হাই প্ৰেছাৰ ডায়াবেটিস আছে যেনেকৈ নহওক মেইনটেইন কৰিব সুগাৰ আছে ইউ হ্যাভ টু টেক বেগাৰ্স ডায়েট ভিখাৰী খানা খাব লাগিব কম পইচাৰ খানা কম তৃপ্তিৰ খানা নিয়মত খাব ডক্টৰৰ পৰামৰ্শ লৈ আগবাঢ়িব তেতিয়া আপোনালোকৰ এটা বস্তু মনত ৰাখিব যে কেতিয়া ডায়াবেটিস আৰু হাই প্ৰেছাৰৰ কাৰণে আপোনাৰ কিডনি বেয়া হ'ব নোৱাৰে কিন্তু যেটো এক ভাগ কাৰণ কিডনি ড্যামেজ হোৱাৰ দুভাগটো ডায়াবেটিস হাই প্ৰেছাৰ হৈ গ'ল এভাগ কাৰণ হেতুৰ মেইন পইণ্টটো হৈছে এটো ডিউ টু হাইপোভলিমিয়া